পদুমণি বৰনামঘৰৰ ভাগৱতৰ শোভাযাত্ৰা কৰা হৈছে। সকলোৱে সেয়া লৈ হৈছে, সেয়া যাত্ৰা কৰিছে, ভাগৱত যাত্ৰা। চাওকচোন ইমান সুন্দৰকৈ সজাইছে। এইফালে নগাজান বৰনামঘৰৰ দেখুওৱা হৈছে। দহটা নামঘৰৰ সৌজন্যত ভাগৱত পাঠ কৰা হৈছে। ভাগৱত পাঠ আৰু ব্যাখ্যা 2 তাৰিখৰ পৰা আজিৰ পৰা ষ্টাৰ্ট হৈছে। এইফালে সোণোৱাল কছাৰী দেখুওৱা হৈছে। এইফালে সংঘাতময় গ্ৰাম্য সংগঠনৰ দেখুওৱা হৈছে। এইফালে ধৰ্মীয় শোভাযাত্ৰা। আৰু এইফালে হ'ল সন্মিলিত ধৰ্মীয় শোভাযাত্ৰা। এইফালে চাহ জনগোষ্ঠী দেখুওৱা হৈছে। 1 নং ৰঙাগৰা। এইফালে আৰতি বিয়ানাম, আইটি বিয়ানামৰ দল। এইখিনি বিয়ানামৰ দল।
দিহানামৰ দল এইখিনি এইফালে সকলোকে পদুমণি বৰনামঘৰলৈ আমন্ত্ৰণ জনোৱা হৈছে। এইফালে হ'ল ভাদৈ আঞ্চলিক অখণ্ড ভাগৱতৰ ধৰ্মীয় শোভাযাত্ৰা বাঢ়নি গাঁৱৰ বৰনামঘৰ হৈ আৰু ইমানেই আছিলে। এইফালে সকলোকে নিমন্ত্ৰণ জনোৱা হৈছে ভাগৱতলৈ। আপোনালোকক সকলোকে দেখুওৱা হ'ল অখণ্ড ভাগৱতৰ শোভাযাত্ৰা। সকলোৰে মনৰ আশা পূৰ হওক নতুন বছৰত।